ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত নাম উজ্বলালে কলিয়াবৰৰ কিৰণ ইংতিয়ে। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ ব্ৰাদাৰ্ছ ফাইট ক্লাবৰ ছাত্ৰ কিৰণ ইংতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেওহা অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপৰ তৃতীয় সংস্কৰণত সফলতা অৰ্জন কৰি কলিয়াবৰৰ নাম উজ্বলালে। গুৱাহাটীত অনুষ্ঠিত এই প্ৰতিযোগিতাত দেশজুৰিৰ পৰা বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। কিৰণ ইংতিয়ে নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে পদক আৰু প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ এই সফলতা কলিয়াবৰৰ বাবে গৌৰৱৰ বিষয়। ব্ৰাদাৰ্ছ ফাইট ক্লাবৰ পৰিয়ালৰ লগতে কলিয়াবৰৰ ৰাইজেও কিৰণ ইংতিক অভিনন্দন জনাইছে। তেওঁৰ এই সফলতাই আগন্তুক প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।